Hey guys, welcome to Rupam's vlog. আজি এটা নতুন ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই হৈছে মোৰ চুলিখিনি দেখিছেনে? চুলিখিনি এতিয়া চাওক কি ধুনীয়াকৈ মানে দীঘল দীঘল চুলি দেখা পাইছেনে? কিন্তু 6 মান্থৰ আগত তেনেকুৱা চুলি নাছিলে মোৰ, একদম মাজত টপা মানে ওলাই গৈছিলে, চুলি নোহোৱা হৈ গৈছিলে প্ৰায়। তো মই ব্যৱহাৰ কৰিব লৈছিলোঁ এটা ধুনীয়া প্ৰডাক্ট, এইটো হ'ল এয়া ভেডিক্সৰ যিটো তেল আছে বা তাৰ লগত যিখিনি শ্বেম্পু বা চেৰাম পোৱা যায়, খুবেই সুন্দৰ হয়। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু দেখা আছোঁ আপোনালোকক ভিডিঅ'ত। এইটো ভেডিক্সৰ এনেকুৱা পেকেজিং আহে, এনেকুৱা পেকেজিং এয়া চাওক। ইয়াৰ প্ৰাইচটো আছে আপোনাৰ প্ৰায় 2697 আৰু এইটোৰ ভিতৰত কি কি আছে আমি দেখাই দিছোঁ চৰ্ট। এয়া চাওক, এইটো ধুনীয়া এটা বেগ দিছে, ৰিচাইকেল ধুনীয়া। এয়া চাওক, এইটো লগত দিছে আপোনাৰ ভেডিক্সৰ হেয়াৰ অইল, যিটো হেয়াৰ অইল আপুনি ৰাতি ইউজ কৰি কিনে ৰাতিপুৱা ধুই দিব পাৰে, ধুই দিব লাগে এইটো। আৰু ইয়াৰ লগত দিয়া আছে এইটো চেৰাম, এইটো ভেডিক্সৰ এইটো চেৰাম হয়। এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, এইটো জাষ্ট মই নিজৰ ভাল লগাৰ কাৰণে তাৰ ৰিভিউটোৰ কাৰণে কৰিছোঁ। এয়া চাওক, এইটো হ'ল তাৰ যিটো শ্বেম্পুটো আপুনি চেৰামটো মানে তেলটো ইউজ কৰাৰ পিছত নেক্সট ডে আপুনি শ্বেম্পুটো ইউজ কৰিব লাগে। আৰু ইয়াৰ লগত কি আছে চাওঁ আমি এবাৰ। ইয়াৰ লগত আছে এখন গাইড বুক, আৰু গাইড বুক বুলি ক'লে এইখন মেনুৱেল বা গাইড বুক যি কয় আপোনালোকে, এইখন চাওক ইয়াতে দিয়া আছে গোটেইখিনি। মই আপোনালোকক দি দিম, স্ক্ৰীনশ্বটটো দি দিম বাৰু। এয়া চাই লওক, তাক কেনেকৈ ইউজ কৰিব লাগে, কিমান দিন ইউজ কৰিব লাগে, তাৰ ডিটেইলটো দিয়া আছে। আপোনালোকে সেইখন ফ'ল' কৰিলে হ'ল আৰু তাৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। থেংক ইউ।